তো লগাইছ মই পিংকু যিহেতু বিহুৰ বতৰ চলি আছে সেইবাবে এইফালে গ'ল কিবা কিবি পিঠা লাড়ু লগতে লাল চাহ ধুনীয়াকৈ খাই লওঁ। প্ৰথমতে নাৰিকলৰ লাড়ু এটা মুখত দি চালোঁ, এনেকুৱা এটা সোৱাদ লাগিল ন, এই লাড়ুটো বুজাব নোৱাৰোঁ মই। এই বিহুৰ বতৰত যাৰে ঘৰত আহে তাৰে ঘৰতে এনেকুৱা কৰি পিঠা খোৱাৰ পৰা লাড়ু খোৱাৰ পৰা ভাত খোৱালৈকে কয়। বিহুৰ বতৰত ইমানো খাব নোৱাৰি হে গাইছ। মাঘৰ বিহু বুলি ক'লে খেলা মেইন, সেইবাবে চাৰিও চাইডে একদম খেলা চলি আছে। এইফালে চলি আছে মাৰ্বল, তো ময়ো ধুনীয়াকৈ অলপ চলপ মাৰ্বল খেলি লওঁ, বিহুটো গাত লগাই লওঁ। খেলা খালি এইফালে আনিলোঁ হাতত এক পেকেট মুগ ভাজা, এইটো ভাজাকে বিৰাট সোৱাদ লাগে। যিহেতু চিপছটো ইমান খোৱা নাযায়, মাজে মাজে খাই থাকিলে মজা লাগে দিয়ক। আৰু লগত এটা মিঠা চকলেট মাৰি দিলোঁ, মজা লাগিল। আপোনালোকক কৈছিলোঁ নহয় মই, যাৰে ঘৰত আহে তাৰে ঘৰতে এনেকুৱা কৰি পিঠা লাড়ুৰে চাহ দে, তো তেনেকুৱাকৈ দি দিলে মোকো। আৰু লগতে দি দিলে দৈ, চুঙা পিঠাই, লগতে মিঠাই। বাৰু কেইদিনমান আগত মই এনেকুৱাকৈ সৰু সৰু জ্বলাপুলি 3-4টামান আনিছিলোঁ, ইমানমান ডাঙৰ হ'ল, বেছি ডাঙৰ হোৱা নাই। ভাবিছিলোঁ এই ৰহুনবিলাক কিনিব নালাগে, ঘৰতে ধুনীয়াকৈ ঘৰৰে বস্তু খাব পাৰি মাঘৰ বিহুলৈকে, কিন্তু নহ'ল দিয়ক। এইফালে লৈ আনিলোঁ পকা মিঠা, ধুনীয়া এক পিচ পকাও মিঠা গাইছ। এতিয়া ভালকৈ ধুনীয়াকৈ বাকলটো এৰাই লওঁ, ফিনফিনা কৰি বাকল চেলাই দিলোঁ, লগতে ধুনীয়াকৈ ধুই আনিলোঁ। এনেকুৱা এটা সোৱাদ লাগিছে, এই সোৱাদটো মই ভাষাৰে বুজাব নোৱাৰোঁ। আজি আমি নকলে বাই জয় অসম।